Hey guys, welcome back to my channel. আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু মই বহুত বেছি ভালে আছোঁ। থাম্বনেইলটো চাই গমেই পাইছে আজি ক'লে গৈছোঁ, তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা থাকিল। যিহেতু খুব কম টাইম বাছত ট্ৰেভেল কৰা হয়, তো কেতিয়াবা ভাল লাগে বাছতো গৈ। তো তাই যিহেতু নাযাওঁ বুলি কৈ দিলে, তো ময়ে সেই ঠাইটোলৈকে বেলেগ ফ্ৰেণ্ডকেইটাৰ লগত গ'লোঁ। তো তাই বাই কৈ দিলে, তাই গুচি গ'ল। তো আমি ফাইনেলি জেগাটো আহি পালোহি। মোৰ লগত কি আছিলে তোমাৰ নামটো? অ'কে, মনিকা আহিছে। তো আমি এটা জেগালৈ গৈ আছোঁ। ক'ত গৈ আছোঁ দেখাম, তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। আমি বাৰু দ্য য়োগা ষ্টুডিঅ' গৈ আছোঁ নেকি? নাই, আমি দ্য য়োগা ষ্টুডিঅ' গৈ থকা নাই, আমি গৈ আছোঁ পাকঘৰ। 4th ফ্ল'ৰত আছে। তো আমি ওপৰলৈকে যাওঁ, তো গোটেইখিনি আপোনালোকক দেখাম কি খালোঁ। যিহেতু আমি এনেও লাঞ্চৰ কাৰণে আহিছোঁ, এটা অসমীয়া এসাঁজ ঘৰুৱা খাদ্য খাবলৈ। তো আৰু তাৰে স্পেচিয়েল কি হয় সেইটোও দেখাম বাৰু চবলৈ। এতিয়া আমি ভিতৰলৈকে সোমালোঁ আৰু ভিতৰত গৈ এটা বস্তু বহুত বেছি ভাল লাগিছিল, তাতে একেবাৰে ভিৰ নাছিল। তো আমি বহুত কমফৰ্ট হৈ ভিডিঅ' বনাব পাৰিলোঁ। বহি লৈছোঁ আৰু কি অৰ্ডাৰ দিওঁ এতিয়া চাই লওঁ। এতিয়া মই পাকঘৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ। ধুনীয়া হয়, আপোনালোকেও যাব পাৰে, কমফৰ্টেবলি তাতে বহিব পাৰে, খাব পাৰে। আৰু চিষ্টেমখিনি মোৰ ভাল লাগিছে। আৰু ভিতৰৰ পৰা ফ্লাইঅভাৰখন দেখা পায় চানমাৰীৰ। পাকঘৰৰ মেনুখন চাব পাৰে, গোটেইবোৰ ডিছ ইয়াতে আছে, লগতে থালি, নন ভেজ, আৰু ইফালে আপোনাৰ পৰ্ক আইটেম আছে, পিটিকা আছে, আৰু ইফালে ইয়াৰে পৰা আমি থালি অৰ্ডাৰ দিছোঁ, ভেজ থালি, কিয়নো আমাৰ ইমান বেছিও ভোক লগা নাই। চ' আমি ভেজ থালি অৰ্ডাৰ দিছোঁ। লগত আমাৰ আইটেম আছে ফিছ দিছোঁ ন আমি, যিহেতু আমি আমাৰ দিয়া অৰ্ডাৰটো আহি গ'ল। চাব পাৰে আপোনালোকে বহুতকেইখন আইটেম দিছে ইয়াতে। আমি ফিছ লৈছোঁ, তো আমাক ফিছ দিছে। তো এইখিনি ভেজ থালিৰ ভিতৰত গোটেইখিনি আহি যায়। আপোনালোকে চাব পাৰে ইয়াতে কেইখন আইটেম দিছে, 1 2 3 4 5 6 7 8 8খন আইটেম দিছে। লগতে আমি ফিছ কাৰী লৈছোঁ। তো চাব পাৰে আপোনালোকে ইয়াতে আলু পিটিকা দিছে, ভাজি, এইটো পালেং শাকৰ চব্জি চাগে, এইটো খুতুৰা শাক, আৰু এইটো তিত কেৰেলা, আৰু এইটো কিবা এখন চব্জি দিছে। ইয়াতে মাহৰ দাইল আছে, আৰু এইটো যোনটো নৰ্মেল দালি আমি সদায় খাওঁ, এটা চালাড দিছে। তো য়েছ, গোটেইখিনি বস্তু ঠিকে দিছে। তো এতিয়া টেষ্ট কৰি চাওঁ কোনটো চবতকৈ বেছি ভাল লাগিছে, জনাম আপোনালোকক। তো ভিডিঅ'টো একেবাৰে লাষ্টলৈকে চাওঁ। আজি ৱেডাৰটো ইমান বেছি ডাৱৰীয়া হৈ আছে ন, যিহেতু আমি আমাৰ খানাটো খাই ল'লোঁ, গোটেইখিনি ফিনিছ কৰি দিলোঁ দেখাব পৰা। মই ৰিভিউটো দি আছোঁ কেনেকুৱা লাগিল খাই। এতিয়া আমি ইয়াৰে পৰা ওলাই দিওঁ পাকঘৰৰ পৰা, যিহেতু এইটো 4th ফ্ল'ৰত আছে নেকি, 4th ফ্ল'ৰত আছে। তো এতিয়া আমি তললৈকে যাওঁ, তাৰপিছত আমি কলৈ যাই আছোঁ দেখাই আছোঁ। তো এতিয়া আমি পাকঘৰৰ পৰা ওলাই দিলোঁ, যিহেতু আমি সম্পূৰ্ণ অসমীয়া থালি অৰ্ডাৰ কৰিছিলোঁ, আৰু ভাল লাগিছে খাই। তো চবতকৈ মানে সকলোতকৈ বেছি যোনটো স্পেচিয়েল ডিছ আছিলে সেইটোৰ বিষয়ে আনিবানি কিবা এটা ক'ব, কি ক'বা? স্পেচিয়েল বুলি ক'লে আমাৰ অসমীয়াত থলুৱা খাদ্যবোৰ গোটেইবোৰে স্পেচিয়েল হয়। কিন্তু আজি পাকঘৰত বিশেষকৈ আহি মোৰ আটাইতকৈ ভাল লাগিছে মাহৰ দাইলটো। আৰু ছাডেন লগ পাই কেনেকুৱা লাগিল? ছাডেন লগ পাই সঁচাকৈ ভাল লাগিছে, বহুত দিনৰ পিছত লগ পাইছোঁ। আৰু একেলগে যে বেলেগ একো নাখায় যে আমি ডাইৰেক্ট অসমীয়া থালি খাব আহিছোঁ, এইটো বেছি ভাল লাগিছে। পিছত ঘৰ আহি ফ্ৰেছ হৈ ড্ৰেছটো চেঞ্জ কৰি মোৰ এঠাইলৈ যাব লগা আছিল। পিছত আৰু ভিডিঅ' বনোৱা নহ'ল, যিহেতু ক'ত গ'লোঁ দেখুওৱা নহ'ল আপোনালোকক। চ' আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।